নমস্তে ওয়েলকাম টু খাপলা আৰু টাপলা চেনেল তাৰমানে আমি এটা নতুন চেনেল খুলিছোঁ তাতে খাপলা আৰু টাপলা যাব জাগিৰোডত নিজৰ পাৰ্ট হাতখন ফ্ৰেমৰ বাহিৰত বচিলে তেওঁ তাৰমানে লৈ আনিছোঁ আৰু এইটো লেম্প এইটো মই তাৰমানে ৰাতি দেখা নাপাওঁতো ইমিডিয়ে তাৰমানে এইটো জ্বলাই দিম আৰু লাইট পুৰা চাফা চবফালে দেখা পাম তো আপোনালোকে চাই থাকক আৰু চাই থাকক দেই চাই থাকক দেই হৰি ৰাম এই বন্ধাকবি কিমান দাম আজি মানে আমাৰ প্ৰথম ব্লগটো আমি নিজৰ পাৰ্টতে বনাম বুলি ভাবিছোঁ ৰাতি হ'লে দেখা নাপাওঁতো লেম্পটো কোনে আহিছোঁ তো আপোনালোকে ব্লগটো চাই থাকক আৰু ইয়াতে কমেডি হ'ব অলপ অমিত ভাই আছে অমিত ভাই মানে টাপলা আছে চাপলাও আছে তো চাই থাকক বৰ্তমান আমি আজি চেনেলটো মনিটাইজ হোৱা পাৰ্টি খাই আছোঁ এডভান্স ইয়াতে তোমাৰ আছে চিঙৰা লৈছোঁ আৰু ইফালে আছে আমাৰ গোল্লা তাৰপিছতে এইফালে লাড্ডু ইফালে আছে তোমাৰ লেইচ আৰু এই লেইচ দুটা লৈছে তাৰপিছতে আছে আমাৰ কোকা ক'লাটো লিটিল কোকা ক'লা তাৰপিছতে লিটিল স্প্ৰাইট তাৰপিছতে লাষ্টত পানী খাম তাৰপিছতে মই মুখকেইখন উখাই লৈছোঁ এইটো হৈছে অমিত ভাই পাৰ্টি দি আছে বৰ্তমান তেখেতেও দি আছে মানে দুইজনৰ ফালৰ পৰা পাৰ্টিটো চলি আছে আমাৰ এখেতো মানে আজি চেনেলটো মনিটাইজ হৈছেতো তো বিশেষকৈ আমাৰ ব্ৰ' ফালৰ পৰা মনিটাইজ হৈছে চেনেলটো বেছিকৈ তো আৰু আগলৈকে ভিউজ আৰু ছাবস্ক্ৰাইবাৰ বেছি পাম বুলি আশা থাকিল তো এতিয়া গৈ আছোঁ আমাৰ বেটিং বটৰ হেৰি কৰিলে মই ওলাম বাৰু লৈছে আমি এতিয়া যাওঁ तो फाइनली हम लोग इधर से निकलने वाला है ये सब ले लिया तो यही था तेल जागरण में हो अभी इधर से निकलेगा हम लोग निजर पार्क में जाऊँ अलग घूर कारण आईसीलो तो बासंती रेडी हो गया हम लोगों का और अमित भाई भी है तो চাই থাকক এইটো মোৰ প্ৰথম ব্লগ হ'ব চাগে তো আজি ভাবিলোঁ আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ যিহেতু এটা চেনেল মনিটাইজ হৈছে তো আৰু এটা নতুন ব্লগ আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ তো আপোনালোকে সেইটো চেনেলৰ দৰে এইটো ছাপোৰ্ট কৰিব তো বলক আমি নিজৰ পাৰ্কৰ এটা ভাল ঠাইত যাম তাতে আমি পাৰ্টি কৰিম তো চাই থাকক বৰ্তমান আহি আমি স্কুল পাইছোঁ জ্যোতি নিৱাস এটা খুব ধুনীয়া স্কুল ইয়াতে মানে স্কুলটো বহুত ডাঙৰ তো বৰ্তমান এই স্কুলটো পাৰ হৈ এইফালে নিজৰ পাৰ্ক ওলাই আহি তো আজি মানুহ অলপ হৈছে যদিও লকডাউন এতিয়া বৰ্তমান আমি দাউৰি পাহাৰৰ মথাল উজাই আছোঁ সেইটো কাৰণে কেমেৰাটো বেছি হিলিছে এটা ভাল লোকেশ্যনত আমি গৈ আছোঁ বৰ্তমান আমাৰ লোকেল গোটেই মানুহখিনি এই লোকেশ্যনটো দেখিছে কিন্তু আপোনালোকক খুৱাবৰ কাৰণে আমি পুনৰ আহিছোঁ আজি সৰু সুৰা পাৰ্টি এটা কৰিম বুলি ইয়াতে বৰ্তমান মেৰামতি কৰি থকা হৈছে ৰাস্তাটো ধুনীয়াকৈ মেৰামতি কৰি আছে আপোনালোকে দেখিছে ইয়াতে ফাইনেলি আহি পালোঁ আমাৰ মাই গড শ্বুটিঙৰ লোকেশ্যন প্লেচটোত আহি পালোঁ তো আমি ইয়াতে অলপ তলত গ'লে ভাল হ'ব নেকি তলত মানে চাইডে তো আমি ইয়াতে আমাৰ পাৰ্টিটো কৰিম বুলি ভাবিছিলোঁ কিন্তু ইয়াত নকৰোঁ আমি অলপ এইফালে তলত কৰিম ভিতৰত তো চাওক না কি ধুনীয়া এটা লোকেশ্যন বনাই দিছে জাগিৰোডত স্বৰ্গাসন হোৱাত তাতে তো ইয়াতে পুখুৰী এটা বনাইছে ইয়াতে ধুনীয়া হৈ আছে
তো জেগাটো লোকেশ্যনটো ধুনীয়াকৈ বনাই আছে, ভাল লাগিছে। তো দেখুৱাম আপোনালোকক। ফাইনেলি আমি আহি পালোঁ এই লোকেশ্যনটোত, য'ত নেকি আমি পাৰ্টি কৰিম আহিছোঁ আজি। চাই আছে আপোনালোকে আৰু চাই চাই আছে আৰু চাই থাকক আৰু বহুত ভাল ভাল বস্তু আৰু চাই থাকক আৰু লগত কিবা আছে যদি আপোনালোকে খাই থাকক। তো ফাইনেলি আহি পালোঁ নাকি। তো ইয়াতে আমাৰ গোটেই পাৰ্টিটো হ'ব, সৰু সুৰা পাৰ্টি দেখিছে। তো আমাৰ বহুত দিনৰ মূৰত আমি লগ হৈছিলোঁ আচলতে, সেইকাৰণে আমাৰ পাৰ্টিটো চলে আৰু তেনেকুৱা আৰু যিটো মনিটাইজিং অথিপা কৈ আছিলে সেইটো আমাৰ মানে আৰু কেইদিনমানৰ পিছত হ'বগৈ, সেইটো এটা পাৰ্টি হ'ব আমাৰ এটা। গতিকে আপোনাৰ হেভি পাৰ্টি হ'ব মানে, এইটো এনেকুৱা সৰু সুৰা পাৰ্টি নহয়, লোকেশ্যনে বেলেগ হ'ব তেতিয়া। আৰু কেক হ'ব ডাঙৰ কেক হ'ব। তো আপোনালোকে চাই থাকক, লগত কিবা আছে যদি খাই থাকক। আৰু আমাৰ পাৰ্টিটো হোৱাৰ পিছত আপোনালোকৰ লোকেশ্যনটো অকণমান দেখাম। তো চাই থাকক, বনতে ৰ'ব। বৰ্তমান আমি অলপ এটা ঠাণ্ডা পৰিৱেশত আমি যাবলৈ চেষ্টা কৰোঁ। সেইখিনিত যাম আমি, সেই আগত। तो हम लोग का नौजवान के पीछे पीछे मैं जाऊंगा। तो बहुत फानी आदमी है वो, तो हागिबा धरी से हटने के लिए इधर मूड भी सकता है, हग भी जैसे फायर निकाल के हाँ भाई जैसे पूरा मरते रहेंगे और निकलते रहेंगे ना पीछे से। माय गॉड धुआं पे ओ माय गॉड পাৰিবি দে। তাৰমানে এনে অলপ ধেমালি কৰিছোঁ আৰু যিহেতু মই ধেমালি কৰি ভাল পাওঁ আৰু ধেমালি কৰিয়ে থাকিম আৰু আপোনালোকে চাই থাকক। তো এইটোৱে আছিল আমাৰ সৰু সুৰা প্লেচ এটা, খুব এটা মানে ঠাণ্ডা পৰিৱেশ, মনটো ফ্ৰেছ কৰি দিয়ে। তো এনেকুৱা অলপ লোকেশ্যন। তলত আমাৰ আছে কিলো কিলো নিজৰা শব্দ। তাৰপিছতে এয়া দেখিছে এইখিনি, মানে এইখিনি জেগাত ভাল লাগে খুব এটা আহি, মানে ঠাণ্ডা অনুভৱ কৰোঁ। ব্ৰেইনটো কিবা যদি টেনশ্যন হৈ থাকে কাৰোবাৰ, তো আহিব পাৰি ইয়াত। তো এইফালে আমাৰ চেলফি লোৱাত ব্যস্ত। এইফালে চেলফি লৈ ল'লে। তো এতিয়া আমি খানা পিনা ষ্টাৰ্ট কৰিম আৰু ওলাইছোঁ গোটেইখিনি। আমাৰ শিউট ভাই খাব পেলাই ভাল পাই লাডু লৈ আহিছোঁ। লাডু লেকে আহে আৰু এটা ভাল পাই পেলাই লাডু লৈ আহিছোঁ, নমৰ লাডু। এই দেখিছে আপোনালোকে, কৈ নগ'লে হ'ল। যিটো খাই ভাল পাই মাৰি দিলে এয়া লৈ আহিছে চিঙৰা, গৰম গৰম একেবাৰে ধোঁৱা ওলাই আছে চিঙৰা। তো লাইছ মানে চব ক্লিয়াৰ। দেখিবলৈ পাইছে আমাৰ দুজন একদম খোৱাত ব্যস্ত হৈ আছে, পূৰা দেখিছে, পূৰা মাৰি আছে মকৰা মকৰি, দেখিছে। সেয়া পানী, এইফালে স্প্ৰাইট। মই আহি আছোঁ বাৰু আপোনালোকৰ আগত। খাই লহি এই চিঙৰাটো অলপ চিঙৰা খাই আছে, মই স্পাইট খাই আছোঁ, অমেন বাই চিপছ খাই আছে। তো লোকেশ্যনটো আহি খুবেই ভাল হৈছে জেগাটো, মানে ব্ৰেইনটো ফ্ৰেছ কৰিবৰ কাৰণে আহিলোঁ আমি অলপ। চিপছ কৰিব লাগিছিল অলপৰ কাৰণে। মই বোলো ৰিক্সত বহি আছোঁ এইখিনি জেগাখিনি, চিপছ খাই আছোঁ বৰ্তমান। চাইডে কেমেৰাটো বেছি আহিছে, খাব একো নাই। আপোনালোকে চাই আছে আৰু চাই থাকক, আমি খাই আছোঁ আৰু খাই থাকিম, খাই থাকক। লগত আপোনালোকে খাই থাকক। আপোনালোকে আমি যি খাই আছোঁ আপোনালোকে উপভোগ কৰিব পাৰে। আৰু যদি আপোনালোকৰ লগত নাই বৰ্তমান বস্তুখিনি, তেনেহ'লে আমি যি খাই আছোঁ আপোনালোকে সেইটো চাই আপোনালোকে মানে ভোকটো মিটাব পাৰে। চিংৰা খাওক, চিঙৰা খাওক। একামোৰ তাতে মাৰ, একামোৰ মাৰি দিছোঁ মই। সেইটো চিংৰা
ইয়াকে কয় চিঙিৰা চেঙেৰা এটা আছে সেইটো হ'ল ডেকা ল'ৰা এইটো হ'ল চিঙৰা চিঙিৰা বুলি কওঁ আমি গাঁৱলীয়া ভাষাত তো ইফালে আছে আমাৰ আলু চিপছ কি কয় লিচি না লাইচ সেয়াই আৰু তেতিয়া আমি এতিয়া খাই আছোঁ বৰ্তমান অলপ পিছত আকৌ লগ পাম আপোনাক ব্লগ বনাই আছোঁ আৰু ঠিক আছে এতিয়ালৈ আমি ৰাখিছোঁ হাই গাইজ আমাৰ বৰ্তমান খাই বৈ হৈ গ'ল এই দেখিবলৈ পাইছে আপোনাৰ টোপোলাটো দেখাই দিয়ক এয়া টোপোলাটো হৈ গ'ল স্বচ্ছ ভাৰত অভিযান আমাৰ খাই বৈ ধুনীয়া হৈ গ'ল এতিয়া আমি এতিয়া অলপ পিছত যাম আপোনালোকক দেখাব বিচাৰিছোঁ এই চাওক এইফালে নিজৰা এটা আছে দেখিছেনে বহুত ধুনীয়া লোকেশ্যন কুলু কুলু শব্দ এটা আহি আছে আৰু এটা ধুনীয়া পৰিৱেশ এটা মানে এনভাইৰনমেণ্ট আপোনাৰ যদি কেতিয়াবা মন বেয়া লাগে আপোনালোকে ইয়ালৈ আহিব ইয়ালৈ আহি চাওক এই চাওক একদম নিজান মানে ঠাই দেখিছে একদম ধুনীয়া এটা পৰিৱেশ ইয়াত আহি আপোনালোকৰ কিবা যদি মন বেয়া লাগে আপোনালোকে অকলে আহি অকলে মনে মনে কথা পাতি থাকিব মনটো ভাল লাগি যাব নে কি কয় আৰু এয়া আমাৰ ব্ৰ এই ফটো পষ্ট সেইটো দিব পাৰে এতিয়া দি আছে চাগে ঠিক আছে আমি অলপ পিছত আকৌ দেখুৱাম আমি যোৱাৰ টাইমত গতিকে এতিয়ালৈ আকৌ ৰাখিছোঁ ঠিক আছে বাই এই আপোনাক দেখিবলৈ পাইছে আমাৰ এয়া ফটো পষ্ট হিৰৰ এয়া আহিব লাগে নতুন এটা ভিডিঅ' পাব পাৰে আপোনালোকে ইয়াতে শ্বৰ্ট ভিডিঅ' আৰু যি নহওক চাওক এয়া ভাল লাগিছেনে মই অলপ এটা শিলৰ ওপৰত আছোঁ পৰি গ'লে মানে একেবাৰে তলতে পৰিমগৈ পানীৰ তলত আৰু যি নহয় এই চাওক ভাল লাগিছেনে যদি ভাল লাগিছে লাইক কমেণ্ট কৰি জনাব মই তাৰপিছতে আপোনালোকক জেগাটো ক'ম ক'ত আছে ৰ'ব মই লাহে লাহে ঘূৰোঁ বাট মই পৰি গ'লে কেমেৰা পৰি যাব কেমেৰা পৰি গ'লে গম পাইছে আপোনালোকে মোক আৰু নাপাব গতিকে এই আমাৰ চাওক ডাইৰেক্টৰে মানে ফটো উঠাই আছে এয়া আমাৰ হিৰ' এই দেখাবলৈ ট্ৰাই কৰিম এয়া চাওক দেখিলে য়েল্ল'টো হিৰ' আৰু ৰঙাটো আমাৰ ডাইৰেক্টৰ কেমেৰামেন দেখিছে ধুনীয়া ঠিক আছে বলক আমি দুটামান চেল্ফি উঠাই লওঁ তো বৰ্তমান ইয়াত আহি কেনেকুৱা লাগিছে খাই ইয়াত আহি ভাল লাগিছে মই কাৰ্টন কাৰণে ভিডিঅ' বনাই আছোঁ মই হয় নেকি কাৰ্টন বঢ়িয়া তো ইফালে আমাৰ ভাই পূৰা ভিডিঅ' মানে শ্বুটিঙত পূৰা ব্লগৰ কাৰণে কিবা লৈ আছে ক্লিপছবিলাক লৈ আছে আমাৰ ব্ৰ' চেল্ফি উঠাত বিজি তো ময়ো ব্লগ বনাই আছোঁ চাই লওক কেনেকুৱা জেগা কেনেকুৱা জেগা চাওক না বেলেগ কিবা অৱতাৰ চিনেমাখনৰ ভিতৰত আহি থকা যেন লাগিছে হয়নে ব্ৰ' পূৰা এলিয়েন ওলাব নেকি ইফালে ওলাব নিচিনা লাগি আছে চাওক না সন্ধিয়া হৈছে পূৰা আমাৰ আৰু ভাই চাওক না কিউট ভাই ক'ৰ ভিতৰত হাবিৰ ভিতৰত শিলৰ ভিতৰত সোমাই আছে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ চাওক না ভিতৰত কি কৰি আছে মাই গড ইয়াত আহোঁতে মানে আমি বগৰী দেখা পালোঁ বগৰীডাল চাওক না বগৰী কি বগৰী বাৰু আপোনালোকে চিনি জানেনে চাওকচোন এইটো পাহাৰীয়া বগৰী আমি এতিয়া যাব লাগিব তাকে
এতিয়া অলপ ভাগৰ লাগিছে খাই ল'লো যে। এতিয়া ফুল পেল খাই বৈ লৈ যাম আৰু এতিয়া বুজিছে অলপ এইটো বৰ্তমান আমি অৰুণাচল অৰুণাচল প্ৰদেশত আছো বৰফ পৰা পৰিব আৰু অলমষ্ট অলপ পিছত ৰাতিলৈ পৰিব অলপ পিছত এতিয়া বৰফটো আহি আছে আপোনাৰ দেখিব পাইছে নে নাই বগা বগা আহিছে অলপ অলপ আহি আছে পুৰা চাই থাকক ভিডিঅ'টো লাষ্টত তেতিয়াহে বৰফটো দেখা পাব দেই তো এখেতে বঢ়িয়াকে মজা লৈ আছে স্কুটিখনত আছে এইফালে আমাৰ অমিত ভাই আমাৰ নেচাৰেল বিউটিটো চাবৰ কাৰণে আহিলোঁ আমি ইয়াতে ধুনীয়া কুলিৰ মাত বগলীৰ মাত মৌচম ধুনীয়া লাগিছে পুৰা তো আপোনালোকে কমেণ্টৰ জৰিয়তে ক'ব আমাৰ নিজৰ পাৰ্ক মানে আমাৰ অসমতে আছে কেনেকুৱা পাইছে আপোনালোকে और जो असमिस लैंग्वेज नहीं जानता है उन लोगों को मैं बोलता हूँ ये असम का ये नेचुरल ब्यूटी कैसा लगे आप लोगों को प्लीज कमेंट के जरूरत में प्लीज डाल दीजिएगा सेंड इट टू कमेंट ओके आई एम very little funny बोलती है यारो इंग्लिश लैंग्वेज मैंने ज़्यादा बोल नहीं पाता है वही बात है तो आप लोग